Hey guys, welcome back to Bindas Funny Vlog channel. মই মোৰ এনেটা vlogলে আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে বুলি। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া হৈছে 7:30 আৰু মই গা পা ধুই আহি পাকঘৰত সোমাইছো। এতিয়া পাকঘৰৰ যিখিনি কাম এখিনি কৰিবলে বেমাৰ আকৌ পালে মোক দেখিছে মাত ভাগিলে সৰ্দি হৈছে আৰু কাহ হৈছে। বেমাৰক ইগনোৰ কৰিব লাগিব এবাৰ হৈ গৈছে যেহেতু আৰু এটা বস্তু দেখাব লগা আছে পাছত দেখাম কিদৰে কৰিবলগীয়া যিখিনি দৰকাৰী কাম এখিনি কৰি লওঁ কিয়নো হাজবেণ্ড কামলৈ যাব সেইবাবে ভাত পানী বনাব লগা আছে বনাই লওঁ আৰু ঘৰ চৰ ঝাৰু দিব লগা আছে এখিনি কৰি লওঁ তেন্তে ভিডিঅ'টো চাই যাও শেষলৈকে চাই যাব ঠিক আছে। ৰাতিপুৱা যিমান সোনকাল হৈ থাকিলেও মই গেছটো চাফা হৈ থাকিলেও মই আকৌ এবাৰ মোহাৰি লওঁ ৰাতি পানী অকণমান দি থৈ দিওঁ গেছটো আৰু মই ৰাতি চাফা কৰি থলেও ৰাতিপুৱা মই মোহাৰি মেলি বনোৱা সিজোৱা আৰম্ভ কৰোঁ আৰু ৰাতি কি হয় মানে গেছটো মোহাৰি মেলিলে অকণ মনটো চাফা চাফা লাগে সব কামবোৰ পৰিষ্কাৰ লাগে আৰু মনটো মুকলি হৈ যায় সব পিনে চাফা হৈ থাকিলে আৰু এয়া মই ভাত পাতি দিলোঁ ৰাজ কামলৈ যাব যিহেতু সেইবাবে এয়া কেৰাহী কাহ আকৌ হৈছে এয়া পানী দি দিলোঁ আৰু চচপেনত ভাত একানেই বনাইছোঁ প্ৰেছাৰ কুকাৰটো কিবা এটা হৈ আছে সেইবাবে ইয়াতে বনাই ল'লোঁ ভাতটো আৰু এয়া চাউল ধুই ল'লোঁ চাউলখিনি কেইবাবাৰো ধুব লাগে কিয়নো তাৰ পৰা ক'লা কিবা মানে পানী এটা ওলাই সেইবাবে বাৰে বাৰে ভালদৰে ধুই ল'ব লাগে চাউলখিনি দুবাৰ তিনিবাৰকে আৰু একদম ৰাতিপুৱাই 7:30 মান বাজিছিলে কিজানি মানে আজিকালি 8টা মান বাজিলেও কুঁৱলী মানে একদম ঠাণ্ডা ভাৱ এটা থাকে 9টা মান বজাতহে অকণমান ৰ'দটো ওলাই সেইবাবে খুব ঠাণ্ডা হৈ আছিলে মই চুৱেটাৰ পিন্ধি আছিলোঁ আৰু চাউলখিনি চচপেনটো দি থাকোঁতে কেমেৰাটোলৈও চাই আছিলোঁ কেমেৰাটো অন হৈ আছেনে নাইকিয়া মানে এনেকুৱা হয় মোৰ যিহেতু ষ্টেণ্ড নাইকিয়া মই এটা দিবা মানে এটা টেমাৰ ওপৰত থৈ লৈছিলোঁ ঘপককৈ পৰি অফ হৈও যায় আৰু চব্জিৰ ভিতৰত মই বেঙেনাকে আজি বনাম বুলি ভাবিলোঁ মই সেইদিনা কৈছিলোঁ ৰাজৰ এলাৰ্জি হয় বেঙেনা খালে কিন্তু সেইদিনা মই বনাই থাকোঁতে হয় ন এনেকুৱা বনাই থাকিব সময় টেষ্ট কৰি ফুৰে টেষ্ট কৰিছিলে মই কৈছিলোঁ এলাৰ্জি হয় তুমি নালাগে খাব তেওঁ নুশুনি খালে কিন্তু সেইদিনা খোৱাৰ পাছত এলাৰ্জি তেওঁ নহ'লে আৰু সেইবাবে ভাবি ল'লোঁ সেইবাবে এলাৰ্জি নহ'লে মানে সেইদিনা আৰু ভাবিলোঁ নহ'বই কিজানি আৰু এলাৰ্জি আৰু সেইবাবে তেওঁ খাবলৈ ল'লে বেঙেনা আৰু এই বেঙেনা এতিয়া এই আলু কাটি ল'লোঁ বেঙেনা আৰু আলু এখন চব্জি বনাম আৰু ৰেচিপিটো দিম ৰেচিপি বুলি নহয় আৰু সকলোৱে বনাব জানেই তথাপিতো মই কেনেদৰে বনালোঁ সেইখিনি দি যাম তেন্তে ভিডিঅ'টো শেষলৈকে চাই যাওঁ এতিয়া চব্জিখিনি ভালদৰে পানী লৈ ধুই ল'ম পানী তাত কম আছিলে সেইবাবে আনি লৈছোঁ পানী দি ভালদৰে ধুই ল'ম তাৰপিছত বনাম বেঙেনাৰ পৰাও ক'লা পানী এটা ওলাই সেইবাবে ভালদৰে ধুই ল'ব লাগে বেঙেনাখিনিও আৰু চব্জিখিনি কটাৰ মাজতে ভাতখিনিও লৰাই আছিলোঁ ৰাতিপুৱাৰ টাইমখনত বৰ লৰালৰি হয় আৰু মই ৰেচিপিটো সম্পূৰ্ণ মা মছলা ইউজ নকৰাকৈ মানে দুটা বস্তু ইউজ কৰিয়ে বনাম নহৰু আৰু ধনিয়াৰ গুটি আৰু এয়া মই নহৰু আৰু ধনিয়া গুটি থেতালি লৈছোঁ খুন্দনাতে বেলেগ মই মা মছলা একো ইউজ নকৰোঁ পিঁয়াজো ইউজ নকৰোঁ এই চব্জিখনত নহৰু ইউজ কৰিলে খাবলৈ বেছি সোৱাদ হয় সেয়া মই ধনিয়া গুটিখিনি লৈ ল'লোঁ আৰু এতিয়া থেতালি লৈছোঁ ভালদৰে ধনিয়া গুটিখিনি আৰু নহৰুখিনি ভালদৰে থেতালি লৈ আৰু এতিয়া চব্জি বনোৱাত লাগি যাম আৰু এইপিনে মোৰ ভাত অলৰেডি হ'ব হৈছে আৰু পানী কাঢ়িলে হৈ যাব
মই চচপেনৰ ভাত বনালে পানী কাঢ়ি পেনেহে ভাতটো খাই ভাল পাওঁ তেতিয়া ভাতকেইটা জৰজৰীয়া হৈ থাকে এটা এটা হৈ থাকে এনে যেনেকৈ পানীতে তেনেকৈ যেতিয়া পানীখিনি শেষ হৈ যায়গৈ তেনেকুৱা ভাতটো মোৰ ইমানটা ভাল নালাগে জৰজৰীয়া ভাতবোৰ ভাল লাগে ভাত হ'ব হ'ল আৰু এপিতে মই কেৰাহীও পাতি দিছোঁ কেৰাহীখন গৰম হ'বলৈ দিছোঁ পানী আছিলে যিহেতু আৰু এতিয়া পানীখিনি হেৰি হৈ গ'লত মই ইয়াতে দি দিম 4 চামুচমান জোখে মিঠাতেল দি দিম বেঙেনা চব্জিত মিঠাতেল অকণমান সৰহ হ'ব লাগে তেতিয়া বেছি টেষ্টি হয় এতিয়া তেলখিনি গৰম হৈছে আৰু লাহেকৈ আৰু গৰম হওঁতে মই ইয়াত দি দিম তাতে ধোৱা নহৰু আৰু ধনিয়াৰ গুটিখিনি আৰু এইখিনি ভালদৰে এতিয়া মই লৰাই ল'ম আৰু এইখিনি কালাৰটো অলপ চেঞ্জ হোৱাৰ পাছত ইয়াত দি দিম ধুই থোৱা চব্জিখিনি এয়া দেখিছেনে কালাৰটো অলপ চেঞ্জ হৈছে তেনেকুৱাতে মই দি দিম এতিয়া চব্জিখিনি আৰু চব্জিখিনিয়ে চাওকচোন ক'লা পানী এটা ওলাইছেনে মই কৈছিলোঁ ক'লা পানী এটা ওলাই বুলি বেঙেনাৰ পৰা আৰু চব্জিখিনি দি লওঁ আৰু তাৰ মাজতে মই ক'ব বিচাৰোঁ মোৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভাল ভাল মন্তব্য দিব আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যাতে মোৰ আহিব লগা নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে আৰু যিসকলে চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ আৰু কোনোবা এজন বন্ধুৱে মোক পনীৰৰ ৰেচিপি এটা সুধিছিলে মই দিব পৰা নাই তাৰ বাবে বহুত বহুত মানে কি ক'ম আৰু ক্ষমা কৰিব মোক কিয়নো পনীৰ তেনেকৈ ঘৰলৈ অনা হোৱা নাইকিয়া আৰু ময়ো বজাৰলৈ যোৱা নাইকিয়া যোনদিনাখনে মই বজাৰলৈ যাম পনীৰ নিশ্চয় আনিম আৰু তোমালৈ স্পেচিয়েলি মই সেই পনীৰৰ ৰেচিপিটো আগবঢ়াম অকণমান দেৰি হৈ গৈছে তাৰ বাবে ক্ষমা কৰিবা দেই নামটো পাহৰি গ'লোঁ বন্ধুজনৰ বন্ধু বুলি উল্লেখ কৰি দিছোঁ আৰু এতিয়া মই বেঙেনা চব্জিখিনিৰ জোখেৰে অকণমান হালধি পাউডাৰ আৰু অকণমান নিমখ দি লৈছোঁ জোখমতে দি লৈছোঁ আৰু আন্দাজমতে সঠিক জোখটো ক'ব নোৱাৰিম কিয়নো লৰালৰি হয় ৰাতিপুৱা টাইমটোত জোখমতে মই দি দিলোঁ আৰু পাছত হাজবেণ্ডে খাই কৈছে নিমখ অকণমান শ্লাইড বেছিয়ে হ'ল ভাতৰ লগত সানি খাবলৈ ঠিকেই হৈছে কিন্তু এনেদৰে খালে বেছি হৈছে আৰু ৰাজে মানে কি হ'ল দাইল নহ'লে দাইল নহ'লে শুকান চব্জিৰে ভাত খাব নোৱাৰে মই বাৰু পাৰোঁ শুকান চব্জি মোৰ ভাত খাই মই ভাল পাওঁ তেওঁ নোৱাৰে চ' তেওঁৰ কাৰণে অকণমান চোকা লাগিলে কিন্তু মোৰ বাবে চোকা নালাগিব আৰু মই যিহেতু খোৱা নাই সেইকাৰণে গম পোৱা নাই চোকা হৈছে নে কম হৈছে মই এনেও নিমখ অলপ চব্জিত যিমান নিমখ হ'লেও যে মোৰ কাঁহীখনৰ কাষত নিমখ অকণমান লাগেই আৰু এই চব্জিখিনি মই ভালদৰে লৰাই ল'লোঁ মিক্স কৰি ল'লোঁ মানে আৰু এতিয়া চাহ পাতি মই এইবোৰ লেতেৰাবোৰ মই চাফা কৰি ল'ম আৰু এতিয়া চাহ একাপ পাতি দিছোঁ নিজৰ জোখেৰে কিয়নো আজি বৃহস্পতিবাৰ মই ভাত নাখাওঁ আৰু অলপ সৰহকৈ পাতি দিছোঁ ফ্লাস্কত ভৰাই থ'ম তাৰপাছত খাব পাৰিম আৰু এই চব্জিখিনি লাহেকৈ হৈছে আৰু আলু সিজিছে আৰু প্লিজ আপোনালোকে কমেণ্ট বক্সত ভাল ভাল মন্তব্য কৰিব সবে ভাল ভাল মন্তব্য কৰিব আৰু বেয়া মন্তব্য কোনো নকৰে তথাপিতো কৈছোঁ ভাল ভাল মন্তব্য কৰিব আৰু কি চাব বিচাৰে মোৰ পৰা মানে মই কি ভিডিঅ' দিলে চাব বিচাৰে জনাব তেতিয়া মই দিবলৈ অলপ হেপী হ'ম আৰু ভাবি আছোঁ মই DIY এটা ভিডিঅ' আনিম বস্তুখিনি মই গোটাই থৈছোঁ দিবহে পৰা নাইকিয়া যোনদিনাখনে সময় সুবিধা মিলে তেতিয়াই মই দিম বুলি ভাবি আছোঁ আৰু গাটো বৰকৈ ঠিক নহয় যে কাহ হৈ আছে সেইবাবে মই দিব পৰা নাই একচুৱেলি মই কোনো কামতে মন বহাব পৰা নাইকিয়া আৰু এয়া চব্জিখিনি মোৰ ৰেডি হৈছে আৰু গেছৰ ফ্লেমটো অকণমান ল' কৰি দিছোঁ জনাব দেই কেনেকুৱা ভিডিঅ' লাগে বহুতে হেল্প কৰিছে সহায় দিছেও আপুনি এনেকুৱা ভিডিঅ' বনাওক বা এনেকুৱা ভিডিঅ' বনাওক গতিকে এনেদৰে যাতে সদায় সহায় কৰি যায় তাৰে কামনা কৰিলোঁ আৰু চাহ এয়া হওঁ হৈছে আৰু চাহখিনি উতলিলে আৰু তেনেকুৱাতে চব্জিখিনিও ৰেডি হৈ গ'ল আলু সিজি গ'ল মচমচীয়াকৈ একদম আৰু এতিয়া চব্জিখিনিত মই দুটা ফালি লোৱা কেঁচা জলকীয়া দি দিম আৰু শেষৰ সময়ত চব্জিত জলকীয়া দিলে টেষ্ট এটা আহে আৰু গোন্ধটো খুব ধুনীয়া মাৰে আপোনালোকে যিকোনো চব্জি বনালে শেষৰ সময়ত দুটা জলকীয়াকে যিমান খায় আৰু জলকীয়া দি দিবচোন আৰু যিহেতু জ্বলা নাখায় কাৰণে কমকৈ দিলোঁ আৰু এয়া মোৰ চব্জি ৰেডি এতিয়া ভিডিঅ'টো শেষলৈকে চাই
এতিয়া মই দাইল বনাম আৰু দাইল এতিয়া পানী দি দিছোঁ কেৰাহীখন পাতি লৈ ভয় সভা কৰি দিলোঁ বকবকাই আছিলোঁ মুখখনে আৰু এতিয়া কি হ'ল মানে মই ষ্টেণ্ড নাই যিহেতু মই সেই বক্সটোৰ ওপৰত টেমাটোৰ ওপৰতে থৈ লৈ ভিডিঅ' শ্বুট কৰি থাকোঁ আৰু এতিয়া তাতে দাইল থৈছিলোঁ সেইবাবে সেই হাতত লৈ ল'লোঁ আৰু এতিয়া দালি উলিয়াই দিলোঁ দালিকণ ডাঠ হ'লে খাই মই খুব ভাল পাওঁ কিন্তু পাতল দালি মই খাই বেয়া পাওঁ কোনে কোনে ভাল পাই ক'ব আৰু মই ভাবি আছিলোঁ মই বেংগলী যিটো ট্ৰেডিশ্যনেল থালি মানে বেংগলী যিখনৰ থালি তেনেকুৱা থালি এখন দিম বুলি মই ভাবি আছিলোঁ বেংগলী থালি বেঙেনা ফ্ৰাই এনেদৰে দিবলৈ মানে ভাবিলোঁ আপোনালোকক মই কথাষাৰ জনাই দিম আগতীয়াকৈ ভাবি আছোঁ বেংগলী থালি এখন আপোনালোকলৈ আগবঢ়াম বুলি কোনে কোনে চাব বিচাৰে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বহুত দিনৰ পৰা ভাবি আছোঁ মই ফাৰ্ষ্ট যেতিয়া চেনেলটো খুলিছিলোঁ তেতিয়া মই ব্লগ নিদি মই ৰেচিপি চেনেল খুলিম বুলি ভাবিছিলোঁ তেতিয়াই ভাবি লৈছিলোঁ বেংগলী থালি এখনৰ ৰেচিপি দিম বুলি আৰু সেইবাবে ক'লোঁ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বেংগলী থালিখন দিলে আপোনালোকে ভাল পায়নে বেয়া পায় আৰু সেয়া আৰু কাঁহী বাতিখিনি দেখুৱালোঁ মানে সেইখিনি চাফা কৰিবলৈ আছেই ৰাতিপুৱা সময়ত লৰালৰি হয় যিহেতু ঘৰ সাৰিবলৈও আছে আৰু সেইখিনি চাফা কৰিবলৈও আছে আৰু বিচনা পাৰিবলৈও আছে ৰাজ উঠা নাই যিহেতু আৰু এতিয়া লাল চাহ কাপ বাকি ল'লোঁ নিজৰ জোখেৰে আৰু একাপ খাই লওঁ খাই মেলি লোৱাৰ পাছত আপোনালোকক আকৌ লগ কৰিম ঠিক আছে চাই থাকক ভিডিঅ'টো শেষলৈ গাইজ পাকঘৰৰ কামখিনি হৈ গ'ল এতিয়া আছে খোৱা ৰুমৰ কামখিনি খোৱা ৰুমৰ কাম মানে বিচনা চিচনা পাৰিব লগা আছে ৰাজ উঠি খাই বৈ কামলৈ গ'ল এই জাষ্ট অলপ আগত উঠি গৈছে 8:50 মানত উঠি গৈছে এতিয়া আছে এইখিনি কাম ভাবিছোঁ এইখিনিও কৰি লওঁ তাৰপিছত পাকঘৰলৈ আকৌ যাব লাগিব গতিকে বিচনাখন পাৰি লওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে হেই গাইজ খোৱা ৰুমৰ কামখিনি হৈ গ'ল বিচনা পাৰি হৈ গ'ল গান শুনি আছে নিশ্চয় কালি বক্স এটা অৰ্ডাৰ কৰিছিলোঁ কালি নহয় কালি আহি পালেহি আৰু চব ক্লাছত ফ্লিপকাৰ্টত নহয় চব ক্লাছত অৰ্ডাৰ কৰিছিলোঁ সেইটোকে বজাই থৈছোঁ অকণমান ভাল লাগিব মনটো বুলি বৌদক এতিয়া পাকঘৰলৈ যাওঁ পাকঘৰৰ সম্পূৰ্ণ কাম কৰিব লগা আছে অকল খানাহে বনালোঁ এইখিনি কাম যিখিনি লেতেৰা পেতেৰা এইখিনি কাম কৰিব আৰু মই আপোনালোকক কম বুলি কৈছিলোঁ যে কিবা এটা বিশেষ বস্তুটো এইটোৱে হয় আপোনালোকক মই এদিন কৈছিলোঁ 21 তাৰিখে আহিব মই ইয়াতে লগাবৰ কাৰণে ৱালপেপাৰ কিছুমান অৰ্ডাৰ দিছোঁ বুলি আৰু সেই ৱালপেপাৰ কেইখন এইকেইখনেই হয় এইখন অকলে আহিছিলে আৰু এইখন একে হয় গোটেইখন কেনেকুৱা লাগিছে প্লিজ জনাব মই বেক কেমেৰা কৰি দেখুৱাই দিম নহয় ফটো এখন দি দিম ভাল লাগিছেনে বাৰু বেয়া লাগিলেও মানে মোৰ ভালে লাগিছে কিয়নো যি কি নহওক এইখিনি যিখিনি কলা কলা চিন বহি গৈছিলে তাতকেতো একদম পাৰফেক্ট হৈছে দেখিবলৈও বেয়া লাগে কলা কলা হৈ থাকিলে লেতেৰা নিচিনা লাগে আৰু মই যিহেতু ইউটিউবত ভিডিঅ' চিডিঅ' দি থাকোঁ সেইকাৰণে অলপ বেয়া পাওঁ নিজকে আৰু যিমান বেয়া হ'লেও মানে সেই কলাখিনিকেতো এখন ভালেই হৈছে আৰু আপোনালোকে যদি বিচাৰে আপোনালোকেও লগাব পাৰে মই ফ্লিপকাৰ্টৰ পৰা সেই লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত সেই গাইজ এইখিনি চিজিল লগাই লৈছোঁ লাই শাক ফুলকবিৰ বতৰ আহিছে আৰু ফুলকবি গাজৰ চাজৰ লগত খাই খুব ভাল লাগে নহয়নে আৰু বি জলকীয়াখিনি মই মানে পলিথিনত থ'লে বেয়া হৈ যায় যে সেইবাবে আৰু এয়া বেঙেনা মোৰ খুব প্ৰিয় বেঙেনা ফ্ৰাই মই বেলেগ ভাল পাওঁ আৰু কি ক'ম আৰু কেঁচা জলকীয়া অলপ আছিলে তাতে বি জলকীয়াখিনি দি দিলোঁ আৰু এয়া আদা কিনো দেখাই আছোঁ ন আৰু এয়া হৈছে বিলাহী প্ৰিয় আৰু ভালদৰে এবাৰ দেখাই দিলোঁ চিজিল লগোৱাৰ পাছত